হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ কঁঠাল গুটিৰ কাৰী ৰেচিপি। তেনেহ'লে আহকচোন চাওঁ কেনেদৰে বনাব পাৰি। তাৰ কাৰণে মই অলপমান পিঁয়াজ লৈছোঁ, এটা ডাঙৰ চাইজৰ বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ, অলপমান গোটা জিৰা লৈছোঁ, 3টা কেঁচা জলকীয়া আৰু অলপমান আদা নহৰু লৈছোঁ। এতিয়া মই এখন কেৰাহীত পৰিমাণ অনুসৰি মিঠাতেল দি দিম আৰু মিঠাতেলখিনি ভালদৰে গৰম হৈ ল'বলৈ দিছোঁ। আৰু ইয়াতে এতিয়া মই গোটা জিৰা কেইটা দি দিম। ইয়াত দেখিছেনে জিৰা কেইটা ফুটিবলৈ আৰম্ভ কৰিছে আৰু তাতে মই কেঁচা জলকীয়া কেইটা দি দিছোঁ। আৰু এতিয়া মই কাটি ৰখা পিঁয়াজখিনি ইয়াতে দি দিম আৰু এতিয়া মই ভালদৰে এইখিনি অকণমান লৰাই দিম। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। আকৌ এবাৰ মই ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া মই আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। ইয়াতে মই এতিয়া অকণমান হালধি গুড়ি দিছোঁ, সোৱাদ অনুসৰি নিমখো দি দিছোঁ আৰু ভালদৰে লৰাই দিম আকৌ এবাৰ। এয়া দেখিছেনে? এতিয়া আৰু ইয়াতে মই এতিয়া কাটি ৰখা বিলাহীখিনি দি দিম। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম যাতে বিলাহীখিনি ভালদৰে গলি যায়। এয়া বিলাহীখিনি গলিবলৈ আৰম্ভ কৰিছে। এয়া দেখিছেনে বিলাহীখিনি ভালদৰে গলি গ'ল। এতিয়া মই ইয়াতে এচামুচ ধনিয়া পাউডাৰ, এচামুচ ৰেড চিলি পাউডাৰ দি দিছোঁ। আকৌ এবাৰ ভালদৰে লৰাই দিম এনেধৰণে। আৰু ইয়াতে মই কঁঠাল গুটি আৰু 2টা আলু বইল কৰি এনেদৰে কাঢ়ি ৰাখিছিলোঁ আৰু এইখিনি এতিয়া মই ইয়াতে দি দিম আৰু এতিয়া মই এইখিনি ভালদৰে এনেদৰে লৰাই দিম আৰু অলপ টাইম এনেদৰে সিজিবলৈ দিম। এয়া দেখিছেনে মছলাখিনি ভালদৰে ইয়াৰ মাজত সোমাই গৈছে আৰু এতিয়া মই ইয়াতে 1 গিলাচ পানী এড কৰি দিম। পানীখিনি আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব। যদি কাৰীখন জুলীয়াকৈ খাবলৈ মন যায় তেনেহ'লে পানী আৰু অকণমান দি দিব। ইয়াত দেখিছেনে কাৰীখন উতলিবলৈ আৰম্ভ কৰিলে। এয়া আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু ট্ৰাই কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এয়া কঁঠাল গুটিৰ কাৰীখন প্ৰায় ৰেডি হৈয়ে গৈছে আৰু ইয়াতে এতিয়া মই অলপমান ধনিয়া পাত দি দিম। এয়া আৰু এইখিনি এতিয়া মই আকৌ এবাৰ ভালদৰে লৰাই দিম আৰু এইখিনি এটা বাতিত মই এতিয়া উলিয়াই লৈছোঁ। এয়া দেখিছেনে কঁঠালৰ গুটি কাৰীখন ৰেডি হৈ গ'ল। আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।